হ'ল মাই কিয় এনেকৈ চিঞৰি আছে চাই আহোঁ ৰ মা তোমাৰ কি হৈছে বাৰু কি খবৰ আৰু গোটেইখিনি মিঠাতেল লৈ গ'ল চুৰে কি মিঠাতেল চুৰ পইচা চুৰ শুনিছিলো গহনা চুৰ শুনিছিলো এইটো আকৌ কি মিঠাতেল চুৰ বাবা তই ঠিকে শুনিছ আমাৰ ঘৰত মিঠাতেল চুৰ হৈছে ৰাম ৰাম কি যে হৈছে আৰু দেই একো নহয় দিয়া মই এতিয়া ওলাই যাম নহয় মিঠাতেল লৈ আহিমগে ঠিক আছে তুমি লৈ আহিবা হ'ব দিয়া পিংকি কি খবৰ তোৰ এই আছো ৰ মন চন ভাল নহয় কি হৈছে বাৰু এই নকবি আমাৰ কিবা যোৱাকালি দেখোন তেল চুৰ হলো তহঁতৰো হৈছে নেকি আমাৰো হৈছে বে তহঁতৰো হৈছে আমাৰো হৈছে তহঁতি কি কথা পাতিছ হে পিংকি আৰু ধীৰেন টংকু আহিছ কচোন ক এই নকবি বৰ বেয়া লগা হৈছে কি হ'ল আকৌ তোৰ নকবি ৰাতিপুৱাৰ পৰা মিঠাতেল চুৰ হৈছে আকৌ টংকু ঠিকেই আমাৰো চুৰ হৈছে মাই গড এইটো অকল তহঁতৰ তাতেই নহয় আমাৰ তাতেও হৈছে মানে কি তহঁতৰ তাতে হৈছে ৰাতিপুৱাৰ পৰা মায়ে যিহে চিঞৰিছে একেবাৰে তেল চুৰ হৈছে মানে আমাৰ সকলোৰে মনটো বেয়া আৰু এতিয়া আমি ধৰাটো উচিত নেকি কোনে বা এইটো কাম কৰি আছে নহলে আমাৰ চব তেল লৈ যাব দেখোন সদায় চুৰটো ধৰিবই লাগিব চিন্তা নকৰিবি দে আমি ধৰিম দে ধৰিবি কিন্তু কেনেকে ধৰিবি হেৰি আপুনি যে বৰ ধুনীয়াকে লৈ আহিছে দেই জান আনিবই লাগিব দিয়াচোন তেলখিনি লৈ আহিছো আৰু কিবাকে দিয়া কি তেল বাৰু শুনো ৰচোন জান মিঠাতেলখিনি আনা কোনোবাই দেখিছিল নেকি নাই দেখা জান ভালেই দিয়া আমাৰ ল'ৰা ছোৱালী খালে খাব পাৰিব এতিয়া নাজানো আৰু কি বা হয় ইহঁতি তেল চুগাইছে মানে ইহঁতক সেকা এপালি দিব লাগিব এতিয়া গৈ থাকো দে সেইটোচোন আমাৰ টিকেন আহিছে টিকেন আহিছে ন টিকেন আহিছ ইউচোন আহিছে ইহঁতৰ ঘৰটো হয় নেকি বা পিংকি মই আহিছো কাৰণে তোক খং উঠিছে নেকি নহয় বৰ চিন্তাহে হৈছে চিন্তা আকৌ কিহৰ নকবি টিকেন আমাৰ চবৰে ঘৰত কিবা বোলে তেল চুৰ হৈছে তেল চুৰ তেল চুৰ কথাটো কচোন ক কথাটো হৈছে যে মানে কেছটো কি আমাৰ ঘৰত সকলোৰে চুৰ হৈছে মিঠাতেল চুৰ আচ্ছা গম পাইছো তই ইমান নিদিলি ললি যে কথাটো ৰবি তহঁতৰ চুৰৰ সন্ধান মই উলিয়াইছো কি ক কোন হয় আমাৰ যে ওচৰৰ যে লাখপতি উবেৰ ড্ৰাইভাৰ সিয়ে হয় কি কলি তাক দি আহোগে বল মা কৈছে আমি একেবাৰে দি থৈ আহিমগে তথাপিও ৰবিচোন কিয় বা নিছে সেইটো তেনেকুৱা কাম কৰিব নালাগিছিলে বলচোন বল লাখপতি ওলাই গৈছো কি হ'ল বাৰু কি হ'ল সুধিব আহিছ চবেই ঘৰৰ পৰা তেল কিয় চুৰ কৰিছিলি ক মাই গড ইহঁতি গম পাই গ'ল এতিয়া মোৰ কি হ'ব কি হৈছিলে তোৰ কিয় কৰিছিলি ক আকৌ কৈছো ৰ'ব চালা তোৰ লাখপতি হৈছে নাম আৰু তই কৰিছ এইবোৰ বেয়া কাম প্লিজ দাদা প্লিজ মোৰ কথাখিনি আগতে শুনিতো লওক ৰবি তহঁতি খং নকৰিবি ইয়াক ক'বলৈ দেচোন কেছটো কি হৈছে দাদা মই গাড়ী চলাইহে ভাত খাওঁ আৰু যিহে কৰোণা কাল হৈছে মোৰ গাড়ীত কোনোৱে নুঠে মাংসটো বাদেই দিছো কিন্তু আজিকালি নিমখ তেল পিঁয়াজ খাবলৈও চিন্তা হয় এবেলা খাই আনবেলা কেনেকে খাম সেই এটাও আমাৰ চিন্তা লগতে বস্তুৰ যিহে জুই চাই দাম এতিয়া আপুনি যদি তেল কিনিব যায় তেলৰ দাম হৈছে 200 টকা আমি পাওঁ ক'ত আমিওতো মানুহ আমাৰোতো জীয়াই থাকিবলৈ মন যায় আৰু এনেকে সদায় যিহে SOP বদলাই গৈ আছে চৰকাৰে তেনেকৈ আমাৰ চলিবলৈও বৰ দিগদাৰ হৈছে সেইকাৰণে মই এই পথ বাছি ল'লো মোক ক্ষমা কৰি দিব কথাটো আমি বুজি পাইছো বৰ বেয়া লাগে এনেকৈ শুনিবলৈ কিন্তু আপুনি চুৰ কৰাৰ বাহিৰে আপুনি যদি আমাক সুধিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় আমি আপোনাক সহায় কৰিলোহেঁতেন কাৰণ এইখিনি সময়ত ইজনে আনজনক সহায় নকৰিলে কোনে কাক কৰিব এনেই ভূপেন হাজৰিকাই কৈ থৈ যোৱা নাছিলতো
যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা মানুহে মানুহৰ বাবে। হয়, মোৰ ভুল হৈ গৈছিল, কিন্তু মই আৰু এনেকুৱা নকৰোঁ। বুজি পাইছোঁ মই মোৰ ভুলটো। গতিকে বন্ধুসকল, আপোনালোকে আপোনালোকৰ ওচৰত যাক প্ৰয়োজন হয় তাহাঁতক সহায় কৰক। বন্ধুসকল, আপোনালোকে ইজনে আনজনক সহায় কৰক এই বিপদৰ সময়ত। আৰু আমাৰ চেনেলটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। অকল সেইটো বুলিয়ে নহয়, আপোনালোকে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো বজাই দিব। ধন্যবাদ।